হে গাইজ, আজি হাজবেণ্ড আৰু মই দুয়োজনে কিবা এটা খাবলৈ বুলি ওলাই আহি আছোঁ। গধূলি মোৰ দৰে কোনে কোনে ষ্ট্ৰীট ফুড খাই ভাল পায় জনাব কমেণ্ট এটা কৰি। এই ৰেষ্টুৰেণ্টখন শিৱসাগৰ একেবাৰে টাউনৰ মাজতে আছে। মই পিছে আজি প্ৰথমবাৰৰ বাবে আহিছোঁ। আহি কিন্তু একদমেই বেয়া লগা নাই, খুব ভাল লাগিছে। ডেক'ৰেশ্যন কিন্তু খুব ধুনীয়া কৰিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আপোনালোকেও চাগে ইয়ালৈ আহিলে ফটো নুঠাকৈ নোৱাৰিব। তাৰ পাছতে অৰ্ডাৰ দিলোঁ ক'ল্ড ড্ৰিংকছ, আৰু দুইটা ক'ল্ড ড্ৰিংকছ একেই নহয় দেই। মই দুইটা টেষ্ট কৰিছোঁ, এটা কাৰণে এটা মাছালা ক'ল্ড ড্ৰিংকছ, এটা নৰ্মেল। তাৰ পাছত অৰ্ডাৰ দিলোঁ ফ্ৰাইড চিকেন ম'ম' আৰু লগত দিছোঁ ক্ৰিস্পি চিকেন লেগ পিচ। আৰু দুয়োটা বস্তু মোৰ নহয় দেই। মোৰ ফ্ৰাইড চিকেন ম'ম'খিনি মই দিছিলোঁ আৰু হাজবেণ্ডে ক্ৰিস্পি চিকেন লেগটো হাজবেণ্ডে অৰ্ডাৰ দিছে। প্ৰথমে মই টেষ্ট কৰিলোঁ ফ্ৰাইড চিকেন ম'ম'খিনি আৰু তাৰ পাছত টেষ্ট কৰিলোঁ চিকেন লেগটো, আৰু খাবলৈ খুব বেছি ভাল আছিল। এইফালে হাজবেণ্ডেও খোৱা আৰম্ভ কৰিলে। তেওঁ যিহেতু কেমেৰা বেকত থাকে, মই অকণমান লৈ লৈছোঁ, আৰু এয়া মই নিজেও পূৰা খোৱাত লাগিছোঁ। আৰু দুয়োটা বস্তুৰ ভিতৰত যদি আপোনালোকে ভাবে মই নাম্বাৰ কোনটোক বেছিকৈ দিম, চিকেন লেগটোক অকণমান হ'লেও বেছিকৈ দিম, কাৰণ খুব টেষ্ট হৈছিলে খাবলৈ। আৰু এতিয়া আমাৰ খোৱা বোৱা যিহেতু হৈ গ'ল, আমি ৰেষ্টুৰেণ্টৰ পৰা আহি গ'লোঁ ওলাই। ৰাস্তাতে ঘৰলৈ বুলিও কিবা এটা লৈ ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, যিহেতু আমি ঘৰ আহি পাই গ'লোহি। আজিলৈ আহিছোঁ, বাই বাই।